শাহুৱেকে ৰাতিপুৱা শুই উঠি জোৱাইকৰ কাৰণে অফিচৰ টিফিন পেক কৰি দিলে যিহেতু আজি মই যাবলৈ ওলাইছোঁ বা ঘৰলৈ সময় নহ'ব বুলি মায়ে নিজে কৰি দিছে কিন্তু তথাপিও নিজৰ পিনেদি মই ফ্ৰাইড ৰাইচ অলপ বনাই দিলোঁ যিমানে যি নহওক মানুহজনৰো মন যায় চাগে নিজৰ মানুহজনীৰ হাতেৰে অলপমান খানা খাবলৈ দিনটোত হয় নাই বাৰু আৰু এইপিনে মই কাপোৰযোৰ পিন্ধোতে গম পালোঁ যে টাইটে হ'ল কাপোৰযোৰ মোৰ কাৰণে সেইবাবে মাক সহায় কৰিবলৈ মাতিলোঁ সঁচাকৈ মাৰ সহায় নহ'লে যে মোৰ একোৱে কাম নহয় আৰু এই কাপোৰযোৰ মোৰ মানুহজনে দিছিল যেতিয়া তেওঁ মোক ভাল পাই আছিলে 6 বছৰ পুৰণা কাপোৰ কিন্তু বহুত মৰমে সাঁচি ৰাখিছোঁ আৰু ইয়াতে বা ঘৰত পাই মই খালোঁ গৰম গৰম খানা আৰু ইয়াত দেখিছেনে ডালিম লাগিছে যেতিয়া ডাঙৰ হ'ব আপোনাক সকলোকে দেখাম দেই ল'ৰাৰ কাৰণে অলপমান ৰ'দ ল'বলৈ আহিলোঁ যিহেতু ভিতৰত বৰ ঠাণ্ডা আৰু নখ দেখিছেনে দীঘল হৈছে আপোনালোকে ভাল পায়নে বাৰু দীঘল নখ জনাবচোন আৰু লগতে আজি মই লং ব্লগ এটা দিলোঁ দেই ৰাইজ চাবলৈ নাপাহৰিব আৰু কেনেকুৱা পাইছে লং ব্লগটো কমেণ্ট ছেকশ্যনত প্লিজ জনাব বাই বাই